সকলোকে নমস্কাৰ জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আজি আমাৰ সোণোৱাল কছাৰী মুকুদুমি হচৰ চাং কোবোৱা বুলি কয়। মানে বছৰেকৰ ফাগুন মাহৰ প্ৰথমটো সোমবাৰত আমাৰ ইয়াত হাঁহ বলি দিয়া হয়। আমাৰ মুকুদুমি হচৰ ১ নং মৰিচা পথাৰ বিহপুৰীয়া লখিমপুৰত। তাৰে ইয়াৰ মন্দিৰটো চাফ চিকুণ কৰি ইয়াৰ ৰং বিৰং কৰি জিলিকাই লৈ গধূলিলৈ পৰ্বটো কৰা হ'ব। তাৰে ইয়াত কেইজনমানে লগ খাই চাফ চিকুণ কৰিলোঁ। চাফ চিকুণ কৰি মেলি আজিলৈ গধূলিলৈ কৰিম বাৰু। এইটো মন্দিৰৰ এই ইয়াত থাকে কলহ এটা থাকে, ইয়াতে দাখন থাকে। ইয়াৰ মন্দিৰটো চাফা কৰি মেলি আহি গা পা ধুই ধুনীয়াকৈ ধুতিখন পিন্ধি কান্ধত গামোচা লগাই মন্দিৰলৈ আকৌ গধূলি পৰ্বটোৰ কাৰণে যাওঁ বুলি ওলাইছোঁ আৰু তাৰে এটা চেলফি দুৱাৰ মুখতে লৈ এই আৰম্ভ কৰিছে। এই মানুহৰ ঘৰৰ ওচৰত মন্দিৰটোৰ নিচেই কাষতে ঘৰৰ পৰা 100 মিটাৰ দূৰতে আছে। এঘৰ মানুহৰ চোতালৰ কাষৰতে আছে, মানে আগৰ পৰা এতিয়া নহয়, আগৰ পৰা তাতে আছে। এতিয়া অহা বছৰমানত সেই জেগাৰ পৰা বেলেগ জেগাত নিয়াৰ চেষ্টা কৰি আছে। চৰকাৰৰ ফালৰ পৰাও চেংচন হৈছে তাৰ বাবে। তাকে আহি পালোহি, চালোহি। এয়া মানুহবোৰ এতিয়ালৈকে এই টোপোলাবিলাক কি লাগে এইবোৰ মন্দিৰত এইবোৰ গোট খুৱাই থৈছে। এইটো মন্দিৰৰ ভিতৰত সা সঁজুলিবিলাক ইয়াৰ ভিতৰতে। তাকে আহি পালোহি আৰু এইটো চাওকচোন ভালদৰে। এইটো চিৰি ফুল কোঁৱৰ শাল বুলি লিখা আছে, দেখিছেনে? এইটোৱে হ'ল আমাৰ মুকুদুমি হচৰ চাং কোবোৱা বুলি কয়। পৰম্পৰা আগৰ পৰা চলি আহি আছে। তাকে অলপ দেখাব পাৰে আপোনালোকক সুখী হৈছোঁ। এইয়া মোৰ পিছে পিছে আমাৰ এখেতনীও আহিলে, সেৱা ল'ব আহিছে, নমো নমো কৰিব আহিছে, ছোৱালী লৈ আহিছে, সেৱা নমো নমো কৰিব আহিছে, তামোল লৈ আহিছে, দক্ষিণা লৈ আহিছে। এইফালে এই নমো নমো কৰিব আছে। কেনেকে কৰিবা? ভূ নাই, ফুল ৰাখিছে। এইখিনি দেখাই আছে, দেখিছেনে বাৰু? সকলো ৰাইজে বহি দিয়ক, জয় ধৰি দিব। ওম ক্ৰীং ক্ৰীং ফুলকৰ দেৱতা সন্তুষ্ট হকে। হৰি বলা হে প্ৰভু, আপোনাক আজি পূজা ফালি দিবলৈ চৰণত পূজাৰীয়ে সেৱা ধৰিছে। সুচাৰুৰূপে এই বলি বিধান থাকি সুন্দৰ হিচাপে পৰিচালনা কৰি দিবলৈ আপুনি বাহু বল কঁকালত ধন দি মেলি সন্তুষ্ট সকলো ৰাইজক সন্তুষ্ট কৰি জলে থলে পথে পৰবাসে থকা সকলোকে নিৰাময় কৰিব লাগে। এই কৃষ্ণ হাৰ্দি ফুল কোঁৱৰ ডাঙৰীয়া সন্তুষ্ট। মোচন পুৰা দিছে। উঠাই দিছো দেই। নমস্কাৰ। চাং কোবোৱা মুকুদুমি চাং কোবোৱা হেনো দেখাই দিম। জীৱনা কি হ'ল গাড়ীখন
ৰাইজ সকলোৱে এতিয়া দান দক্ষিণাবিলাক দি মেলি এতিয়া আশীৰ্বাদ ল'ব লৈছে। সকলোৱে বগা হাঁহটো আগফালে ৰখাই লৈছে, দেখিছে নহয় কেনেকৈ সেৱা কৰিছে। সেৱা লোৱাৰ পিছত এতিয়া আশীৰ্বাদ দিব আমাৰ আশীৰ্বাদীয়ে দেই ৰাইজ দেখক। সোঁ হাতে গদা ধৰি বাওঁ হাতে ধৰি নিলগৰ ঢৌ নিলগতে মাৰ নাই অন্যক থাক কৰি বন্দীক ভাগ কৰি আপুনি আগে বন্দীক পাছতে লৈ ফুৰিবলৈ কি কৰিলে ফুল কাৰণ দেউতা জীৱমৰি জীৱ দান দিয়াৰ বংশৰূপত বলি বিধান দিয়াৰ কাৰণে ঘৰখন জয় জয় ময়কে খাই আছে। আৰু আমাৰ এই মুকুদিম হচৰ পৰিয়ালটো নিম্নগামী হৈ আছে, উচ্চ শিক্ষিত হোৱা নাই। গতিকে আপুনি যেনেকৈ চফেদ বগা কাপোৰ পিন্ধি বগা টুপি পিন্ধি আপুনি ঘূৰি ফুৰে, ঠিক তেনেদৰে আমাৰখিনিকো এই আপোনাৰ হচৰ লোকখিনিকো কি কৰিব লাগিব, তেনেধৰণে উজ্জ্বল কৰি ৰাখিবলৈ আপুনি শক্তি দিব লাগে আৰু ভক্তি দিব লাগে। এয়েহে আপোনাৰ ওচৰত কৌটি কৌটিবাৰ প্ৰণামে জনালো। হৰি এই আশীৰ্বাদ শেষ হোৱাৰ পিছত আমাৰ ইয়াৰ বলি বিধান আৰম্ভ হৈছে। কিন্তু প্ৰথম সোমবাৰটো আমাৰ চাংকুকুৰা পাতে কিবা কাৰণত হেৰি হ'লে মানে পিছুৱাই যোৱা হয়, কিন্তু ফাগুনৰ প্ৰথম সোমবাৰটোতেই পতা হয় দেই। বহুতে নিজৰ সংস্কৃতি কিছুমানে নিজকে আধুনিক হ'বলৈ গৈ এইবোৰ এনেকুৱা কিছুমান পাহৰি গৈছে, এৰি দিছে। মানে পাহৰি যোৱা নাই, এৰি দিছে, তেনেকুৱা নহয়। আমি এতিয়া ধৰি আছোঁ আমাৰ নিজৰ সংস্কৃতি, নিজৰ কালচাৰ কিবা কিবি এইবোৰ মানে আমাৰ ধৰি এইটো কেতিয়াও ভুল নকৰিব। সেই দিলি সেইফালে আৰু এখন আগত আছে। এইটো হাঁহ দিলে এইফালে দিবা দেই। এইটো বিমান বাবু দিবি গম পাইছো দে, তোৰ অকণমান অসুবিধা হৈছে। এই বিমান বাবু পাৰ এখন লাগিব ন, সেইখিনি ইফালে চাইড কৰি থব লাগে। বাবু
আমাৰ হাঁহখিনি খেলে এটা আহিবা দুটা